আপোনালোকে দেখিছে এটা ভিডিঅ' এটা খুব ভাইৰেল হৈছে সো সেই ভিডিঅ'টো এমএলএ এজনৰ সিটিং এমএলএ এজনৰ ভিডিঅ' খুব ভাইৰেল হৈছে বিশেষকৈ আমি হেতুৰ কাৰণে আজি ওলাই আহিবলগীয়া হৈছে আৰু এটো কি কাৰণে ওলাই আহিছো আমি এটা লিডাৰ এটাৰ পৰা আমি এটো এক্সপেক্ট নকৰো তেওঁ এটা লিডাৰ এজন লিডাৰ হয় এজন এমএলএ হয় তেওঁ বহুত দায়িত্ব তেওঁৰ কান্ধত আৰু তেওঁ যে এনেকে বস্তু এটা মানে কৰিব বা তেনেকে কৈ বস্তুখিনি উলাব আমি সেইখিনি মানে তেওঁৰ পৰা এক্সপেক্টেশন হেনেকে নাছিলে সো আমি হেতুৰ কাৰণে আমি ওলাই আহিছো আজি আমি বিচাৰো যে তেওঁলোকে এটো বস্তু বিজেপি পাৰ্টিয়ে এইখিনি বস্তুত চাই কেনেকে কি হৈছে কি নহয় আৰু হেতু পৰতে আমি সোসাইটি হিচাপে আজি ওলাইছো কংগ্ৰেছ পাৰ্টি বুলি নহয় আমি সোসাইটি হিচাপে ওলাইছো আমাৰ সোসাইটিখন ডিগ্ৰেড হৈ গৈছে আমি আমাৰ সোসাইটিত ইমান বেয়া এটা এক্সাম্পল বা ইমান বেয়া এটা ঘটনা হৈছে যোনটো আমি বিচাৰো যে এই বস্তুটো মানে ফিউচাৰত যাতে এই বস্তুখিনি আকৌ নহয় ফিউচাৰত আৰু এইটোতে মই ক'ব বিচাৰো যে এই মহিলা গৰাকী যোনজনী আছিলে তেনেকে আমি জানো আমি শুনা পায়ে আছো বা গম পাও তেনেকে ঢেৰ আছে আৰু যোনটো এনেকে হৈ আছে তো আমি ভাবো যে এই মহিলাখিনিও যোনবোৰে এনেকে বেয়া কামত যোন গৈ তেওঁলোকেও ৰখিব লাগিব নহলে ইটোতকৈ আমি ভেৰি সিৰিয়াস স্টেপস আমি ল'বলগীয়া হৈ যাব পাৰে তাৰ পিছত কিয়নো এই বস্তুখিনি আমাৰ গোটেই সোসাইটিক হ্যাম্পাৰ কৰি আছে লিডাৰৰ ফালৰ পৰা হওক বা মহিলাৰ ফালৰ পৰা হওক এইটো the whole incident itself was wrong আটো আমি বিচাৰো যে এই বস্তুটোৰ ভালকে এডমিনিষ্ট্ৰেচন also should get involved তাৰ ওপৰত বিজেপি পাৰ্টি as a whole বিজেপি পাৰ্টিয়ে বাৰে বাৰে কৈছে তেওঁলোকে বিৰাট সংস্কাৰী পাৰ্টি মহিলাক বলে খুব সন্মান দিয়ে তেওঁলোকে বলে একো বেয়া কামত কিবা নকৰে তো সেই কাৰণে আমি বিচাৰো যে এইখিনি বস্তুখিনি তেওঁলোকে নিজৰ পাৰ্টিৰ ভিতৰতো আলোচনা কৰে পাৰ্টিৰ ভিতৰতো যাতে তেওঁলোকে এই বস্তুখিনি উঠায় আৰু চাই যে তেওঁলোকৰ লিডাৰ্ছবোৰ যোনবোৰে লিডাৰ্ছ হয় যোন ইলেক্টেড মেম্বাৰ্ছ হয় সেইবোৰ মানুহে যে এনেকে বোৰত ইনভলভ হৈ আছে এইবোৰ ভিডিঅ' এটা এতিয়াহে ভাইৰেল হৈছে আমি কথাখিনি এনে বাহিৰে কথা বহুত শুনো সো এইখিনি বস্তু কিয় হৈ আছে তো এইখিনি বস্তু পাৰ্টিয়ে ওলাই আহি পিনি পাৰ্টিয়ে নিজে নিজৰ মাজতো চাব লাগে যে এই বস্তুটো কিয় হৈ আছে আৰু যদি হৈ আছে এইখিনি বস্তুখিনি ৰখাই দিব লাগে কিয়নো কি এটো আমাৰ ফিউচাৰ জেনাৰেশনছৰ কাৰণে বহুত বেয়া এক্সাম্পল হয় ফিউচাৰ জেনাৰেশন এফেক্ট হৈ আছে এটোৰ পৰা আৰু আমি নিবিচাৰো যে আমাৰ ফিউচাৰ লিডাৰ্স বোৰ এটো কনসেপ্টত হিয়ন্তে পলিটিক্সত সোমাই যে আমি যি কৰিলো আমি ওলাই আহি যাম বাসি যাম আমি তো এটো কনসেপ্ট যাতে মানুহবোৰৰ মাথাত যদি এটো নুহুমাই এই কাৰণে এই বস্তুটো ইমিডিয়েটলি it should be put to a stop হেটো কব হয় আমি বিচাৰিছো যে অন মৰেল গ্ৰাউণ্ডছ ইটসেলফ এইটো সিটত বহি থাকিবলৈ যোগ্য হৈ থকা নাই আৰু সো আমি বিচাৰো যে পদত্যাগ হয় আৰু নিজৰ কিবাৰ পৰা নিজে ভাবি পিনি এই বস্তুখিনি নিজে ভাবি ল'ব লাগে যে মানে অন মৰেল গ্ৰাউণ্ডছ আৰু আমি বিচাৰো যে অন মৰেল গ্ৰাউণ্ডছ এই পদত্যাগটো কৰে এইটো আমি ক'ব বিচাৰো যে এতিয়া কাস্টমাৰী লয় কি কৰিব কেনে কৰিব এটা আমি খুব বেছিকৈ মই ক'ব নোৱাৰিম কিন্তু হয় আমি বিচাৰো যে তেওঁলোকক বিচাৰ এটা হয় যে ছোৱালীজনীও কিয় কৰিলে তেনেকে আৰু বিধায়কক কেলে এনেকে কৈ ইনভলভ হল এইটো এটা বস্তুখিনি ক্লিয়াৰ হ'ব লাগে কাৰণ মই যেনেকে বাৰে বাৰে কৈ আছো এইটোৰ ইম্পেক্ট বহুত বেয়া হৈছে তো এইটো ইম্পেক্টটো ৰখাবলৈ কাৰণে এভৰিওয়ান শুড কাম ফৰৱাৰ্ড এভৰিওয়ান শুড মেক set an example আমি এক্সাম্পল এটা সেট কৰিব লাগিব যে ফিউচাৰ জেনাৰেশনত ফিউচাৰত মানুহে এইখিনি কৰিবলৈ সাহস নকৰে হেতু কাৰণে হাৰ্ড স্টেপ এটা ল'ব লাগিব কাস্টমাৰী লয়ে হওক বা আইনে হওক বা আমি ৰাইজে হওক আমি এটা এনেকে স্টেপ এটা ল'ব লাগিব য'ত ফিউচাৰত যাতে এনেকে বস্তু কিবা এটা হোৱাৰ আগত মানুহে হাজাৰবাৰ ভাবে যে মই কিবা এটা যদি এনেকে কৰো মোৰ অৱস্থা বেয়া হ'ব কিন্তু বলে হেতু গম পাব লাগে সো হেতু বিচাৰো আমি যদি আমি এতিয়া বাধ্যতাত আমি ক'বলগীয়া হ'ব যে দেখাটো তেনেকে লাগি আছে এতিয়া ক'বলৈ গ'লে আমি কংগ্ৰেছৰ মহিলা আমি আই থিংক ওৱান অফ দ্য ফাৰ্ষ্ট ওৱানছ টু ওলাই আহিবলৈ এই কথাটো লৈ পিনি মাত দিবলৈ কাৰণে মহিলা আমি যোনবিলাক দেখিছো উইমেন জাষ্টিস ফৰাম হৈ গ'ল KNCA হৈ গ'ল তেওঁলোকে দেখোন যেতিয়াই তেনেকে কিবা এটা হয় ইমান এক্টিভলি একদম ওভাৰনাইট তেওঁলোকে গোটেইখিনি মানে ইনভেষ্টিগেশ্যন কৰি শেষ কৰি দিয়ে কিন্তু আজিৰ দিনাখনত কি হ'ল তেওঁলোকে ক'ত গ'ল তেওঁলোকে কেলে ওলাই আহা নাই তেওঁলোকে কেলে মাত দিয়া নাই কিহৰ কাৰণে ইমান টাইম লাগিছে আপোনালোকে এইটো ডিসিশন ল'বলৈ কাৰণে তো আই ডোন্ট থিংক এনেকে এটা সিচুৱেশ্যনত আপোনালোকে
ডাঙৰ মানুহ সৰু মানুহ ইনফ্লুৱেঞ্চিয়েল মানুহ নন ইনফ্লুৱেঞ্চিয়েল মানুহ আপুনি হেনেকে কৈ চাই থাকিলে আই ডোন্ট থিংক you are serving the purpose of your organization মই ভাবো so মই অন্তত মই women justice forum পৰা মই এক্সপেক্ট কৰিছিলো যে তেওঁলোকে উলাই আহিব এটো কথা লৈ পিনি কিন্তু sadly এতিয়ালৈকে আমি তেওঁলোকৰ পৰা একো তেনেকে কৈ একো ষ্টেপ দেখা নাই MLA কৰিছে চাওক আমি বিশেষকৈ সেই ভিডিঅ'ৰ সোৰ্সটো গম নাপাওঁ তো আমি কোৰ পৰা কি হৈছে তো গম নাপাওঁ আমি যি দেখিছো আমি হেতুত কৈছো এটো হানি ট্ৰাপিং হক জি হক মুঠতে both of them were involved and both of them should be held accountable এটোত MLA জনেও ক'ব নোৱাৰে যে মোৰ একো দায় নাই বা মহিলা গৰাকী জন আছে তাইও ক'ব নোৱাৰে যে মোৰ একো দায় নাই সমান দায় আছে সমান হ'ব লাগে ইটস নট এবাউট কোনবাই কাক ফসাইছে হেতু নহয় কথাটো হল তেও ইমান ডাঙৰ পজিশনত থাকি পিনি তেও কেনেকে এক্টিভিটি এটা কৰিব পাৰিছে আৰু সেই মহিলা গৰাকী জন আছিল তাই কিয় কৰিব তেনেকে ইজি মানি ইজ নট দা অনলি ৱে মহিলাবোৰে গম পাব লাগিব যে এই বস্তুটো এনেকে কৰি থাকাটো আমাৰ সোসাইটিক হ্যাম্পার কৰিছে মুঠতে আমাৰ ফিউচাৰ জেনাৰেশনছৰ কাৰণে বেয়া হয় তো আমি ভাবো যে he giving an FIR or he saying that someone is trying to defame him is not feasible when it is like this এই বস্তুটো যেতিয়া এটা social media platformত উলাই আহিছে আমি আৰু এটা বস্তু মই ক'ব বিচাৰিছো আমি দেখিছো যে এই ভিডিওখন এতিয়া ফেসবুকত ওপেনলি সার্কুলেশন হৈ আছে এটো immediately ৰখাব লাগে because it is not social media খালি আমি নাই নহয় খালি political parties নাই বা খালি ডাঙৰ মানুহে নাই নহয় there are underage children also who have access to social media তো এটো বহুত বেয়া এক্সাম্পল এটা সেট কৰি আছে যিমান জি হ'ব লগিয়া আছিল যিমান জুনে নিউজত দেখা পাব লগিয়া আছিল সবে দেখা পালে এতিয়া এই যে সোশ্যাল মিডিয়া যে সার্কুলেশন যে হৈ আছে এটো ইমিডিয়েটলি মই সকলো আগত মই অনুৰোধ কৰিছো আপোনালোকে এই ভিডিওটো সার্কুলেশন কৰা বন্ধ কৰক আৰু ভিডিওটো আপোনালোকে সোশ্যাল মিডিয়া যোনটো দিছে এটো নমাই দিয়ক কিকানে এটো যদি এনেকে কৈ চলি থাকে আমাৰ লৰা ছোৱালীবোৰে এটো মানে they will have a very bad impact on them তো মই এটো অনুৰোধ